হাই এভৰিৱান, আজি মৰ্ণিঙে চাবোন বনাব ওলালোঁ কাৰণ দুটামান অৰ্ডাৰ আছে আৰু আজি যাম মই দুঠাইত। তাৰ কাৰণে যোৱাৰ আগতে এইখিনি ৰেডি কৰি থৈ যাওঁ, নহ'লে মনত টেনশ্যন হৈ থাকে যে কেতিয়া কি কৰিম। সেইকাৰণে ভাবিলোঁ ৰেডিয়ে কৰি থৈ যাওঁ, আহি দিব পাৰিম। আৰু এতিয়া বনাব ওলাইছোঁ মৰ্ণিঙত তিতা পাত ৰস আৰু পিঠাগুড়ি। কাৰণ পিঠাগুড়িটো স্কিনৰ কাৰণে বহুত ভাল, স্ক্ৰাবৰ কাৰণে ভাল, লগতে ব্লেক হেডছবিলাকো নোহোৱা কৰে। তাৰ কাৰণে ভাবিলোঁ আজি অলপ বেলেগ টাইপত বনাওঁ, সেইকাৰণে এইখিনি ৰেডি কৰি লওঁ। আৰু দুটা শেপত বনাইছোঁ, এইটো হ'ল ৰেক্টেংগল শেপ আৰু এটা গোলাপ ফুলৰ পাতৰ সেনেকুৱাকৈ বনাই এইখিনি ৰেডি কৰি লৈছোঁ। এতিয়া যাম ভণ্টি তাত আৰু তাৰপিছত হয়তো পিছবেলা ঘৰত যাব পাৰোঁ, মাহঁতৰ ঘৰত। আৰু যোৱাৰ আগত বনাইছোঁ চাবোন, এইখিনি চাবোন বনাইছোঁ। মানে দুটামান অৰ্ডাৰ আছে সেইকাৰণে বনাই থৈ গ'লোঁ। দেৰিও হৈছে কিন্তু উপায় নাই, নবনালেও নহয়, যিহেতু তাতে দুদিন থাকিম। সেইকাৰণে এতিয়া লাইট চাইট বন্ধ কৰি যাওঁ গা ধুবৰ কাৰণে। আৰু ভাবিছিলোঁ ফেচ পেক এটা লগাম কি লগাওঁৱেই আৰু, কিন্তু বনোৱাৰ কাৰণেই মানে ইচ্ছা যোৱা নাছিল। এতিয়া বেলেগ একো নকৰোঁ, পিঠাগুড়ি আছে, তাৰপিছত চাবোন বনোৱা বাতিটোতে অলপ পিঠাগুড়ি লৈছোঁ। আৰু মৰ্ণিঙত তিতা পাতৰ ৰস ওলোৱাই আছে। অলপ পিঠাগুড়ি লৈছোঁ আৰু মৰ্ণিঙত তিতা পাতৰ ৰসটো ওলোৱাই আছে। মৰ্ণিঙত তিতা পাতৰ ৰস ওলোৱা আছে মানে মই যে গৈছিলোঁ গুৱাহাটীত, তাই সিদিনা চাবোন বনাইছিলোঁ ন, সেইদিনাই বহুত মানে আমি পৰিয়ে গ'ল, বহুত ৰস ওলাইছিলোঁ। সেইকাৰণে যিখিনি ৰৈ গৈছিলে সেইখিনি মই লৈ আহিছোঁ। মই ভাবিছোঁ মোৰ দৰকাৰ হ'ব, আৰু যিহেতু তাই আৰু ইউজ নকৰে সেইকাৰণে মোৰ চাবোন বনাব আছিল, মই বটলত ভৰাই লৈয়ে আহিলোঁ। এইখিনি এতিয়া মই স্ক্ৰাব কৰিম আৰু এইখিনি পৰিয়ে গ'ল, চাফা কৰি দিওঁ আৰু জল্দি মুখত লগাই লওঁ। পিঠাগুড়ি দিলে ন স্ক্ৰাবৰ কাম হয়। আৰু মৰ্ণিঙত যেতিয়া ৰসৰটো কথা ক'বই নালাগে, জানেই সকলোৱে, জাৰ্মছবিলাক আৰু যিবিলাক পিম্পল ওলায় সেইবিলাকো নহয় যায়। বহুতে চকুৰ এইখিনি নলয়, মই কিন্তু লওঁ দেই, কাৰণ মুখখন চাফা হ'লে নহ'ব, চকুৰ গুৰিবিলাকতো আৰু ওপৰৰ এইখিনি বহুত ক'লা পৰি যায় না, সেইকাৰণে মই সেইখিনিত লগাওঁৱেই। যিহেতু ঘৰুৱা বস্তু লওঁ সেইকাৰণে একো ছাইড ইফেক্ট নকৰে। আৰু সদায় মুখত লগালে গলতো লগাব, নহ'লে মুখ চাফা হ'ব, গল ক'লা হৈ থাকিব। সেইকাৰণে এইখিনিত লগাই 10-15 মিনিট ৰাখি দিম, তাৰপিছত স্ক্ৰাব কৰি ধুই দিম। আৰু বেছি জোৰত নকৰিব দেই স্ক্ৰাব, বহুত জোৰত স্ক্ৰাব কৰে, পিছত গালবিলাক এৰি যায়, গালখন বা যিকোনো এৰাৰ দৰে হৈ যায়। সেইকাৰণে বহুত জোৰত নকৰিব, লাহে আৰু অলপ কৰিলেও হৈ যাব। আৰু ৰেগুলাৰ যদি এইবিলাক ইউজ কৰে তেতিয়াহ'লে ব্লেক হেডছবিলাক নপৰে, তেতিয়া বেছি জোৰত নিদিলেও হৈ যায়। তো হৈ গ'ল মোৰ বগা ফুট। মই ৰাতি বনালোঁ জল্দি, তো এতিয়া পেকিং কৰি দিম। সৰু বাচ্ছাবিলাক এনেকুৱা বস্তু ভাল পায় ন, সেইকাৰণে এইটো মই নিজে বনাইছোঁ। তো আৰু কি গিফ্ট লওঁ চাওঁ। হৈ গ'লোঁ, এতিয়া যাওঁ আৰু চাবোনখিনি ল'ব আছে। তো চাবোনখিনি কি হৈছে চাওঁ। আৰু এইফালে পেকিং হৈ গ'ল, যিহেতু দুদিন থাকিম সেইকাৰণে বেছি বস্তু লোৱা নাই, এনেই ওজন হৈ যায়, কিন্তু মোৰ তাতে নিকেনে পিন্ধিবই নহয়, সেইকাৰণে তো ভালকৈ বস্তুবিলাক অলপ চিজিল লগাই থৈ যাওঁ আৰু চাবোনখিনি লৈ আহোঁ। ফালে মোৰ চাবোন ৰেডি হৈ গ'ল, চ' এইখিনি এতিয়া পেকিং কৰি লওঁ। খাই এতিয়া লৈছোঁ পাপৰ পুৰিবৰ কাৰণে, কাৰণ ভাত আঞ্জা গোটেই হ'ল, মোৰ ভাগত আছে পাপৰখিনি। আমাৰ বাচ্ছা পাতি চাওঁ কি কৰি আছে, বাপৰে মোবাইল পালে আৰু একো নালাগে ইয়াতে। মান এটা গান মাৰাছ পাৰা দে, এটা জমনি গান মাৰা যা।
দেই আৰু মানুহ এটা জমনি গান মাৰিব দিছোঁ এইফালে ভণ্টিৰ তাৰ পৰা আহি যাব আহিছোঁ ঘৰত দাদাৰ লগত যাম আৰু গাড়ীত উঠিছোঁ মোৰ মাথাটো অলপ বেয়া লাগিছে আৰু আহি পালোঁ ঘৰ এইফালে ভণ্টিও আহিছে মানে মোৰ চিষ্টাৰ আৰু আব্বাই আমাক আপেল কাটি দি আছে আৰু মামাহঁতৰ ঘৰত আহিলেতো জানে ইহঁতৰ অৱস্থা কি হয় ইমান হাল্লা নাই আমি গোটেইকেইটাই ইয়াতে থকাৰ কাৰণে আম্মা ইয়াতে চাহ লৈ আহিলে আৰু ইহঁতকেইটা ইমান ফূৰ্তি কৰিছে মামাকৰ লগত কি ক'ম কুকু যোৱা আৰু দেখিলে গান দিয়া তুমি পইচাটো লৈ থাকাচোন মই নাচি লওঁ আগতে দিয়া নাচা নহয় বাদল দেই গোটাই নি মাৰে বাদাম Badam, nadakasa badam. Amasaku nakuda tolosa badam. Amasaku nakuda da badam. Dam badam. pensado una kakek jam na Tutla, kita puli di buru aku puli dah putar. Tapi apa sih gulu? Kan. Aku beli habis. Kata apa mata kan juga lu. Saya kan saya. Gimana? Boleh ayo. মোবাইল লাগে থাকবে তাক মোবাইল লাগে হাই দিয়া কান্দু মানুহ চিনি পাওয়া কান্দু
Ba dia sudah dia. Ada. Mana ni? Dia katakan lagi. এইফালে বিয়াৰ আলোচনা চুৰু হৈ গ'ল আৰু কেইটা ইয়াতে ভাত খাই আছে যিহেতু আলোচনা কৰি আছোঁ আৰু কাক মাতিম কি কৰিম এইখিনি আলোচনা কৰি এতিয়া যাওঁ ভাত খাবৰ কাৰণে যাওঁ আৰু আম্মাই বনাইছে লোকেল চিকেন তো এইখিনি খাই লওঁ আৰু মোৰ এনেকুৱা টোপনি লাগিছে কি ক'ম তাৰপিছত তাইক ক'লোঁ যে তই বিচনাখন কৰি দিয়া কাৰণ মোৰ এনেকুৱা অশান্তি টোপনি আহিছে আৰু কি ক'ম আৰু কেইজনীয়ে হেল্প কৰি দি আছে তাইক আৰু ঘৰত আহিলে ন তলত শুব বহুত ভাল লাগে তেতিয়া গোটেইকেইজনী একেলগে শুব পাৰি নহ'লে বিচনাত হ'লে এইটো ইয়াতে সেইটো তাতে সেইকাৰণে আমি কুকু মাইনে মই 6 নম্বৰ এটা ঘুমাম ৰাখলি যা ফাইনেলি মই বিচনা ল'লোঁ কাৰণ মোৰ এনেকুৱা টোপনি লাগিছে কেইটা খোৱাই নাই আম্মাও আছে কিবা কিবি কৰি তো ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ কৰিব আৰু আম্মাই লাইট অফ কৰি দিলে বাই